খুব ভাল হৈছে আপোনালোকে কি প্ৰাইজ পালে আমি প্ৰথম পুৰস্কাৰ হয় 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 বাইদেউহঁতৰ ক্ৰিলেমৰ বিষয়ে অকণমান ক'ব নেকি আৰু স্কুলখনৰ নাম আমি ছয়গাঁও আঞ্চলিক প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ আৰু ইয়াতে ক্লাষ্টাৰ ভিত্তিক এক্সিবিশ্যন হৈছে তাৰ কাৰণে আমি এইফালৰ পৰা স্বৰবৰ্ণ ল'ৰা ছোৱালীবিলাকে ইয়াতে নিজে উঠাই লৈ যায় দেখুৱাব পাৰে কোনটো কি বুজাইছে ইয়াতে ছবিটো আছে অ মানে অমিতা তাৰপিছত আ মানে আম আচৈ মানে ইটা দীৰ্ঘই মানে ইগল দেখুৱাব পাৰে এইটো হৈছে ছবি চাই ক'ব পাৰিব সিহঁতে এইবোৰ আছে তাৰপিছত এইখন হৈছে ব্যঞ্জন বৰ্ণ আৰু ইয়াৰে স্বৰচিহ্নৰ ইয়াৰে চিন এইখন চাবচোন স্বৰচিহ্নৰ চিহ্ন ইয়াতে আ সমান আকাৰ হস্ৰই সমান হস্ৰইকাৰ এনেকুৱাকৈ দীৰ্ঘ সমান দীৰ্ঘইকাৰ ইয়াতে এইখন হৈছে স্বৰচিহ্নকেইটা আমাৰ গোটেইকেইটাই আছে ইয়াতে আমাৰ বনোৱা গোটেইকেইটা স্বৰচিহ্নৰ আছে আৰু ইয়াতে স্বৰচিহ্নকেইটা গোটেই আছে বঢ়িয়া হৈছে আৰু এইফালে ক'ব নেকি কিবা এইটো হৈছে পঠন শব্দ গঠন এইটো কি শব্দ গঠন তললৈকে নামি আহে ন এইখন হৈছে সংখ্যাৰ ৰেলগাড়ী ক শ্ৰেণীৰ একৰ পৰা যিটো আমি নলৈ শিকাব লাগে সেইকাৰণে এইটো একৰ পৰা এইখন ৰেলগাড়ীখন এইটো এক মানে এটা ফুল আছে দুই মানে দুটা ফুল আছে এইখন এনেকৈ নলৈকে নটা ফুল আছে আৰু এইখন হৈছে 5ৰ জগৰ নেউতা 5 6 11 5 7 12 5 খুব ভাল হৈছে আপোনালোকে কি প্ৰাইজ পালে আমি প্ৰথম পুৰস্কাৰ হয় 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 ভাল লাগিছে বিৰাট